নবহু গামোচা বুব জানানে নবহু আমাক এখন দিবানে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। দিনৰ বলক সেই বহুত কাম আছে। যিহেতু আজি গৰু বিহু, গতিকে গৰুক গা ধুৱাবৰ কাৰণে মই ৰাস্তাই বৰ্তমান গৰু বিচাৰি আছোঁ। এতিয়া গৰু চৰু নাই। যিহেতু মোক ঘৰত সকলোৱে গৰু বুলিয়ে মাতে, গতিকে নিজে সাগৰত যে গাটো ধুওঁ দে, চাই থাকক ভিডিঅ'টো কেনেলৈকে ক'ব কিন্তু হা দে গৰুৱে হওঁ দে মই এতিয়া সভা সদায় হওক দিয়ক। আমাৰ সৰ্থেবাৰী সভা, মাখিবাৰ সভা বছৰত একবাৰহে, ইয়াতে সদায় সভা। অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু যিহেতু মোক ঘৰত গৰু বুলি মাতে, এতিয়াতো আৰু গৰু বিহুত গৰু চৰু নাই, গতিকে ময়ে সাগৰত একো জাপ মাৰি আহিম ন। যিমান যি নহওক, সাগৰৰ পানী খচি ভাল লাগে। তাত বিহুৰ ফিলিংছ নাই ভাই, মই একলাই হ'ব দে চলি থাকলে হ'ল। ঐ তেলৰে বাতিতে তেল মলঙিলে, ঐ গাতে মলঙি ঐ ঘাম, এই সুহুৰি মাৰিলে ওলাই আহিবি ঐ দুয়ো একেলগেহে যাম। নবহু গামোচা বুব জানানে নবহু আমাক এখন দিবানে। আমাৰ ঘৰৰ সিজনে আকৌ গামোচা বুব নাজানে, আমাৰ ঘৰৰ সিজনে আকৌ গামোচা বুব